বেটা কি হ'ল এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ নহয় মই পূৰা ডেকা হৈ গ'লোঁ আৰু এতিয়া তই ডেকা হ'লি এতিয়া কি মই তোক বিয়া পাতি দিব লাগে নেকি নাই দেউতা বাইকখন কিনি দিয়া ওপৰলৈ তোৰ ভৰি দুটা কেলে দিছে ঐ গাধ এটা ভৰি বাইকত কিক মাৰিব দিছে আৰু ইটো ভৰিয়ে বাইকত গিয়েৰ লগাব দিছে দেউতা আজিকালি নিউজ চাবলৈ মন নোযোৱা হ'ল আৰু কি এইবিলাক অকল ৰাজনীতি দেশ বৰবাদ কৰি দিলে আৰু বস্তুৰ দাম ইমান পালেগৈ পেট্ৰলৰ দাম 100 টকা হ'ল আৰু ককা আপোনালোকৰ দিনত বহুত কম আছে নেকি দাম আমাৰ দিনৰ কথা নকবি আৰু আমাৰ দিনত মই 10 টকা লৈ যাওঁ পকেটত আৰু গোটেই বজাৰ কৰি আহোঁ গেলামাল শাক চব্জি চব বস্তু লৈ আহোঁ 10 টকাত পূৰা মোনা দুটা ভৰ্তি কৰি আনো এতিয়া ভাবিলে সেইবিলাক সপোন যেন লাগে এতিয়া 10 টকাত একোৱেই নাপায় ককা এতিয়া 10 টকাত মোনা দুটা ভৰ্তি কৰি আনিব নোৱাৰিব এতিয়া আপুনি আৰু কাৰণ চব দোকানতে আজিকালি CC কেমেৰা লগোৱা আছে বুজিছে কি হ'ল গগৈ আজি এসপ্তাহমানৰ পৰা মনটো মাৰি থকা দেখিছোঁ যে এই নক'ব বুজিছে আজি এসপ্তাহ আগতে LIC পলিচি বিকিবলৈ LIC এজেণ্ট এটা আহিছিলে মোৰ ঘৰলৈ কি আপুনি পলিচি খুলিলে নেকি নাই সেইদিনা খোলা নাই কিন্তু মানুহজনে ডাঙৰ পলিচি খুলিবলৈ মোক জোৰ দি আছে বুজিছে অঁ ঠিকেই কৈছে তাত আকৌ মন মাৰিবলৈ কি আছে নাই মানে যিদিনাৰ পৰা মানুহজনীক এই LIC এজেণ্টে পাত পঢ়াই থৈ গ'ল সেইদিনাৰ পৰা মানুহজনে মোক একো খাবলৈ মানা নকৰে বুজিছেনে মদ খাবলৈ মানা নকৰে চিগাৰেট খাবলৈ একো নকৰে ৰাতি দেৰিকৈ আহিলেও ঘৰত একো মানা নকৰে বুজিছেনে কথাটো টিকেট অঁ আপুনি ক'ত যাব য'ত ৰাম জন্ম হৈছিলে তালৈকে যাম অঁ টিকেট দিয়ক টিকেট নাই ব'লক তেনেহ'লে ক'লৈ য'ত কৃষ্ণৰ জন্ম হৈছিলে আজি মই তহঁতক সংস্কৃত ক্লাছত এটা বাক্য শিকাম কি বাক্য শিকাব ছাৰ মনত ৰাখিবি সংস্কৃতত মম চিৰ মানে হৈছে মোৰ মম মানে মোৰ আৰু চিৰ মানে মোৰ বুজিলি বুজিছোঁ ছাৰ এতিয়া ৰঘুৱে কচোন মম চিৰ মানে কি মম চিৰ মানে ছাৰ আপোনাৰ মোৰ খালি এইফালে উঠিয়া গাধ মম চিৰ মানে মোৰ গাধ কাইলৈ ঘৰত ভালকে পঢ়ি আহিবি হ'ব ছাৰ মম চিৰ মানে ছাৰৰ মোৰ এই বুৰ্বকটো কি সংস্কৃত পঢ়ি আছো মাথা নষ্ট কৰি দিব দেই মম চিৰ মানে ছাৰৰ মোৰ ঐ ৰঘু এইফালে কিতাপ লৈ তই কি পঢ়ি আছ পঢ়চোন আকৌ দেউতা সংস্কৃতত মম চিৰ মানে ছাৰৰ মোৰ মম চিৰ মানে ছাৰৰ মোৰ নহয় ঐ মোৰ মম মানে মোৰ আৰু চি মানে মোৰ বুজিছ গাধ যা ভিতৰত ভালকে পঢ়ি যা চালা এতিয়া বুজিছোঁ ঘৰত পঢ়িলে মানে মম চি মানে দেউতাৰ মোৰ আৰু স্কুলত পঢ়িলে মানে মম চি মানে ছাৰৰ মোৰ এই কথাটা বুজা নাই মই ইমান মাৰ খাই আছোঁ চালা ব্ৰেকফাষ্ট বনাওঁনে অঁ বনোৱা এই ব্ৰেকফাষ্ট বনোৱাৰ কথা এটা সুধিব বিচাৰিছোঁ আমাৰ মোদীজীয়ে যে একেদিনাই তিনিখন দেশ কেনেকৈ ভ্ৰমণ কৰে এই লগত ঘনী নাথাকিলে সকলো সম্ভৱ একেদিনাই মস্কোৰ পৰা কাবুল হৈ লাহোৰ হৈ দিল্লী হৈ একেবাৰে গুৱাহাটী আহিব পাৰি বুজিছা কিন্তু লগত যদি ঘনী থাকে নহয় ৰাতিপুৱা যদি তুমি বিগ বজাৰত সোমোৱা আৰু বস্তু লাওঁতে তোমাৰ সন্ধিয়া হৈ যায় গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং কি হ'ল আপোনাৰ গা ভাল নাই নেকি দেখিবলৈ ভাল লগা নাই দেখোন অঁ ছাৰ ৰাতিপুৱাৰ পৰা মূৰৰ বিষ হৈ আছে ইমান মূৰ বিষাইছে তো অসহ্য হৈছে আৰু এক কাম কৰক আজি আপুনি ছুটি লৈ ঘৰলৈ যাওক মানুহজনৰ লগত কথা পাতক যাওক দেখিব আপোনাৰ মূৰৰ বিষ ভাল হৈ যাব মানে পয়জন কাটে বুজিছেনে আপুনি